হোটেল আহি আমি ৰেডি হৈ এতিয়া গৈ আছোঁ গোল্ডেন টেম্পল চাবৰ কাৰণে। এয়া চাওক মোৰ লগত অহা মানুহবোৰ, আলহীবোৰ, আমি যোন গ্ৰুপ হৈ আহিছোঁ। এয়া মই ৰেডি হৈছোঁ, এতিয়া যাম গোল্ডেন টেম্পল। বহুত দিনৰ পৰা ইচ্ছা আছিল চোৱাৰ বাবে, তো ফাইনেলি ইয়াতে দেখা পাম, আপোনালোককো দেখুৱাম। চাওক এতিয়া গোল্ডেন টেম্পল যোৱা এইটো ৰাস্তা হয়, ইমান ধুনীয়া মানে ৰাস্তাটো, মানুহ মানে চায়ে কিবা এটা ভাল লাগে, মানে কিবা এটা পজিটিভ মানে মানে কি যায় জেগাটো কিবা এটা ভাল লাগিছে মানে চায়ে ৰাস্তাখিনি। এয়া আমি চবে বাবু মা চবে গৈ আছে, আগতে আপোনাক দেখুৱাই যাম ৰাস্তাবোৰ কেনেকুৱা। দোকান এইবাৰ আমি আহিছোঁ জালিয়ানৱালা বাগ। হ'ব পাৰে মোৰ প্ৰনাউন্সিয়েশ্যন কিবা মিষ্টেক, বাট যিটো মই নাম শুনিছোঁ সেইটো মই আপোনালোকক ক'লোঁ। আৰু ইয়াত আপোনালোকক মই ইমান ক'বলৈ নাযাওঁ, কাৰণ কি আপোনালোকে জেগাটো দেখিয়ে গম পাইছে। তো ইয়াতে মই বেছি কোৱাতকৈ ভাল আপোনালোকে যদি পাৰে নেটত ইণ্টাৰনেটত মাৰিলেও বহুতখিনি ইয়াৰ ডিটেইলছ পাই যাব, মোতকৈ বেছি ভালকৈ ক'ব পৰাকৈ। তো এই জেগাটো চাওক, বহুত ধুনীয়া। সিহঁতে গোটেইখিনি বস্তু ইয়াতে মেমৰিবোৰ ৰাখিছে। এই গছডালত আপোনালোকে চালে দেখিব বহুত কিবা কিবি লিখা আছে দেই গছডালত। মই সেইকাৰণে ইয়াৰে মানে ভিডিঅ' বনাইছোঁ গছটোৰ। এতিয়া কিবা কিবি লিখা আছে, সেই আগৰ সেই টাইমতে লিখা এইখিনি গছত। আৰু ঢেৰ ইয়াতে কিবা আছে, ক'ৰবাত ফায়াৰিঙৰ পৰা আদিৰ পৰা য'ত য'ত মানে বগা বগা কৰি ৱালবোৰত দাগ দি আছে, তাতে এইটো ফায়াৰিঙৰ দাগ হয় দেই, আপোনালোকে ৱালত দেখিলে গম পাব। চ' বাকী ডিটেইলছ আপোনালোকে নেটত চালে বেছি ভালকৈ। তো ফাইনেলি এতিয়া ৰখি ৰখি আমি গ'ল্ডেন টেম্পল চাবলৈ আহিলোঁ। এই ওপৰত আপোনালোকে ডেক'ৰেশ্যন দেখিছে, এইখিনি গোটেই গ'ল্ডেন টেম্পলৰ একদম লাষ্টলৈকে আছে, একেবাৰে ভিতৰত যোৱালৈ। আৰু ইয়াতে চবে আমি এতিয়া মূৰত কাপোৰ বান্ধি আছোঁ, কাৰণ মূৰত কাপোৰ নাবান্ধাকৈ বোলে ভিতৰত যাব নোৱাৰি, কাৰণ তাতে কোনোৱে মানে মূৰ নাঢাকাকৈ যাব নোৱাৰে। কোনো মহিলাই মানে নিজৰ চুলিখিনি দেখুৱাব নোৱাৰে, ঢাকি যাব লাগে পূৰা। এয়া দেখিছে, যাৰ যাৰ আমি মানে একো অনা নাছিল তেখেতে ক'লে এনেকৈ স্কাৰ্ফ এখন কিনি লৈছে অৰেঞ্জ কালাৰৰ, আৰু চবে এনেকৈ মূৰত বান্ধি লৈছে। এয়া এইবোৰ চব 10 টকাকৈ পায়, তাতে বাহিৰতে থাকে। আৰু এয়া আমি গৈ আছোঁ এতিয়া আমি জোতাবোৰ জমা দিম, কাৰণ কিয় তাতে জোতা পিন্ধি সোমাব নিদিয়ে। তো আমি বাহিৰতে, এইটো ফ্ৰী হয় দেই, 1 টকাও নালাগে, বাছ আপোনালোকে ট'কেন ল'লে হ'ল আৰু জোতাবোৰ এনেকৈ ৰাখি যাব পাৰে। আজিতো আমি ওচৰত আছোঁ বুলি এনেই চাব আহিলোঁ, কিন্তু আপোনালোকক ভিডিঅ'টোত মই ইমান বেছি নেদেখুৱাওঁ আজি, জাষ্ট অলপকৈ দেখোঁ। সেইটো দেখিছে চাগে আপোনালোকে দূৰত, সেইটো গ'ল্ডেন টেম্পলৰ মানে গেটখন হয়। এয়া আমি ভিতৰত সোমালোঁ, দেখি ইমান ধুনীয়া লাগিছে, মানে যিমান ভাবিছোঁ তাতকৈ বহুত বেছি ধুনীয়া। মানে এয়া আজি এইখিনিতে সামৰিলোঁ আৰু শেষত এয়া আমি চবে লংগাৰ খালোঁ। লংগাৰত কি আছিলে আপোনালোকক দেখুৱালোঁ।